পুৱা মেঘালয়ৰ প্ৰকৃতিৰ মাজত যে বিলীন হৈ যাব মন নাযায় নে বাৰু সকলোৰে মন যায় ন কিন্তু বহুতে ভাবে শিলং চেৰাপুঞ্জী গ'লে বহুত বেছি পইচা খৰচা হৈ যাব নেকি বুলি ভয়তে বহুতে যাব নিবিচাৰে কিন্তু কিমান কম খৰচতে যে শিলং চেৰাপুঞ্জীত একদম থাকি মিলি হোটেলত আহিব পাৰি সেয়া মই এইটো ভিডিঅ'ত গোটেইখিনি ডিটেইলছে দি দিম চ' চাব ভিডিঅ'টো বহুত বেছি ভাল পাব আৰু যাবৰ কাৰণে সঁচাকৈ মন যাব মৰ্নিং ৰাতিপুৱাই খাজি কাচি ৰেডি আমি একদম আমাৰ লিও একদম হিৰো হৈ ওলাইছে এনেকৈ টোপোলা টোপলি লৈ ক'ত গৈ আছোঁ সকলো জনাম ভিডিঅ'টো চাই থাকিব শেষলৈকে বহুত দিন পিছত আকৌ এটা লং জাৰ্ণি যাব ওলাইছোঁ লিও কেনেকুৱা অনুভৱ ভাল টোপনি টোপনি লাগি আছে বোলে ৰাতিপুৱা 5টা বজাতে উঠাই দিছে টোপনি নালাগিবনে আৰু এতিয়া কমপ্লিট ৰেডি খালি জোতাযোৰ পিন্ধিব আছে বাকী চব জোতা পিন্ধা হৈ গ'ল এওঁলোকৰ আৰু এওঁ কাপোৰটো পিন্ধিব আছে ওপৰত আৰু মোৰ জোতা পিন্ধিব আছে এতিয়া আমি ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ আৰু নে কি গৈ থাকোঁ এতিয়া তো একদম ক'ত লগ পাম দেখাই দিম আপোনালোকক ধুনীয়া মৌচম পৰিৱেশ দেখাই দিম একদম আমাৰ লগত কোন কোন যাব মানুহ বহুত গম পায় না একবাৰ দেখাই দিওঁ ৰ'বকে এইখন ইনোভা যাব এইখন আৰু এইখন আমাৰ গাড়ী মানে দুখন গাড়ী যাব একদম তাত যাই দেখাই দিম কোন কোন আছে আমাৰ লগত মোৰ বাৰু কাণফুলিযোৰ কেনেকুৱা লাগিছে জনাব দেই প্ৰথমবাৰ এনেকুৱা কাণফুলি পিন্ধিছোঁ মোক ভালেই লাগিছে যেন লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে তো এতিয়া আমি গৈ থাকোঁ গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ হাই হেল্ল' নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ ভিডিঅ'টোলৈকে সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ যদি ভাল পায় ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈকে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব একেবাৰে পাহৰি নাযাব আজি যিখিনি মানুহ যাব সকলো নতুন হয় মানে আপোনালোকে মোৰ চেনেলত এবাৰো দেখা নাই তো বলক তেতিয়াহ'লে কোননো যাব সেয়াও দেখাওঁ আপোনালোকক অকণমান সময় চাহ তাহ ব্ৰেকফাষ্ট এইবিলাক লৈয়ে আহিছোঁ আকৌ বাকীখিনিও দেখাম কি আমাৰ ব্ৰেকফাষ্ট চলি আছে মেইন ৰাস্তাত ধুনীয়াকৈ ব্ৰেকফাষ্ট বাকীবিলাকক চিনাকি পিছত কৰাই দিম কিন্তু আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ গোটেইবিলাকে ৰৈ কিনে ৰাস্তাৰ ওচৰতে নদীটো পাৰ হ'লোঁ পাৰ হৈয়ে আমি এনেকৈ ৰখি কিনে এতিয়া চাহ তাহ খাই লওঁ আৰু একদম বেয়া লাগিছে দুটামানে বমি কৰিলে লিউৰো অকণমান টেঙা পানী আহিলে তো খাই লওঁ তাৰপিছত দেখাম কাৰণ শ্বিলং এনেই দেখাই থাকোঁ ন সেইকাৰণে মোৰ মানে চেনেলত শ্বিলংটো আহিয়ে থাকে চ' সেইটোৰ কাৰণে গোটেই দেখাই নাযাওঁ আৰু খোৱা বোৱাবিলাক অকণমান দেখাই আছোঁ এতিয়া ধুনীয়াকৈ ৰঙা চাহ ব্ৰেক বাটাৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া যাম চোৱা এবাৰ মোৰ চেনেলত চাই দিয়া এবাৰ এইবিলাক নতুন মানুহ দেই নতুন মানুহ দেখা পাব চিনাকিটো দি আছোঁ বাৰু এতিয়া দেখাই দিছোঁ আৰু অকণমান ব্ৰেকফাষ্ট কৰিলোঁ যিহেতু ময়ো প্ৰথমেই দেখিছোঁ আপোনালোকক কি আৰু কম ন ময়ে প্ৰথম দেখিছোঁ যিহেতু সেইকাৰণে লাহে লাহে চিনাকি হয় আপোনালোকক দেখাই দিম আৰু আমাৰ ব্ৰেকফাষ্ট হৈয়ে গ'ল আৰু কিবা কিবি লৈ আহিছে দেই আৰু খাব মন নাই দেই কি আনিছে অ' মাই গড এইটো ভাল বস্তু আনিছে কিন্তু দেই আনাই ৰস এইটো বঢ়িয়া কিন্তু জলকীয়াটো দিব নালাগিছিলে গেছ কৰিব আমাৰ লিও পুৰা শুই আহি আছে বিন্দাছ ন এইপিনে বৰমাকৰ গাত ভৰি দি এয়া বৌ দেই দেখাই দিছোঁ আৰু এইপিনে চুনাটো ধুবিঘাট পালোঁ দেই ধুবিঘাট মানে ৰ'ব অকণমান দেখাই দিওঁ গ্লাছখন খুলি কিনে দেখিছেনে একদম কাপোৰ ধুই দিছে মানে ধুবিঘাট বুলি গমেই পায় আৰু কেনেকৈ কাপোৰ ধুইছে একদম আহি আমি ধুনীয়া এটা প্লেচ পাই গৈছোঁ ইয়াতে আমি এতিয়া লাঞ্চ কৰিম আৰু পানীৰ কানেকশ্যন ধুনীয়াকৈ আছে নতুন ৰাস্তা বনাই আছে মানে চেৰাপুঞ্জী যোৱা আৰু ৰাস্তাতে এতিয়া চববিলাক বনাই আনিছোঁ মই বাৰু এটা বস্তুৱে বনাই আনিছোঁ বাকীবিলাক চব বহুতে বনাই আনিছে কি বনাইছে দেখাম এতিয়া আমি ধুনীয়াকৈ পাতি চাতি লৈ আহিছোঁ আৰু আমি এতিয়া ধুনীয়াকৈ খাম এইপিনে এখন গাড়ী ৰখাইছোঁ আৰু এইপিনে এখন ৰখাইছোঁ এতিয়া সকলো সেনেকৈ দেখাই দিম এবাৰ ধুনীয়াকৈ ইয়াতে চিনাকিটো হৈ যাব আপোনাৰ খাওঁ চক ইমান ধুনীয়া পানী বাইদেউ পুৰা কাপ চাপ মাজি আছে এইপিনে ঘৰ আছে তাৰমানে হাত ভৰি ধুলোঁ নতুন ৰাস্তা বনাই আছে অপেনিং হোৱা নাই আমি আজি খানা খাই কিনে অপেনিং কৰি দিওঁ নেকি ইমান ধুনীয়া ৰাস্তা আৰু আমাৰ গাড়ীখনে আজি প্ৰথমবাৰ ইমান দূৰ জাৰ্ণি কৰিছে কিনাৰ পৰা ইমান দূৰ জাৰ্ণি হোৱাই নাই খালি নলবাৰী আৰু বাহিৰতেই যায় ইমান দূৰ যোৱাই নাই শ্বিলঙলৈকে আহিছে কিন্তু প্ৰথমবাৰ ইমান দূৰ জাৰ্ণি হ'ব আজি চেৰাপুঞ্জীলৈকে যাব তো আৰু তাৰ পৰাই ক'ত যাওঁ সেয়া নেক্সট ভিডিঅ'ত গম পাব
মুতিব জাগা বিচাৰি পোৱা নাই গম পাইনে গোটেইকেইটাই দুঘৰ তাত সুধিলোঁ নাই বোলে তইলে তহঁতে সিহঁতে বা ক'ত পা হাগা মুটা কৰে আমি এনেকৈ বিচাৰি আছোঁ দেখিছেনে এতিয়া বিচাৰি চুকে কোনে ক'ৰবাত বহি যাওঁ আৰু যদি নাপাওঁ উপায় নাই একদম পেট ফুলি গৈছে নহ'লে খাবই নোৱাৰিম 3টা বজাত উঠি এয়া মাংস বনাইছে এয়া মাংস দুটা তাৰপিছত ভাত দুটা কুকাৰত ভাত দাইলো আছে দেই এয়া দাইল আৰু মই ৰাতিপুৱা উঠি পোলাও বনাইছোঁ দেই সেই দুটা হটকেছত পোলাও হয় দেই ইমান কষ্ট কৰিছে বৌহঁতে ৰাতি 3টাতে উঠি কিনে বনাই আনিছে আৰু আমি ৰাতিপুৱা উঠিছোঁ নলিও এতিয়া লিউৱে খাব আমি আজি চেৰাপুঞ্জীলৈকে অহা মানুহ এইখিনি দেই দেখাই দিছোঁ এয়া এইটো মানে আমাৰ এওঁৰ বন্ধু হয় দাদাৰ মিছেছ এইটো বৌ আৰু বৌৰ এইকেইটা ফেমিলি হয় মানে বাইদেউক ভাগিন কোনোবা আৰু এনেকুৱাকৈ দেখাই দিলোঁ ধুনীয়াকৈ খানা পিনা হৈ গ'ল একদম খাই মজা লাগিলে ৰাস্তাতে ঢালাই বহি গৈছোঁ গোটেইবিলাকে বহি মজাকৈ খালোঁ আমি বুঢ়া বুঢ়ী পিছত বহি লৈছোঁ ল'ৰা দুটাক আগত দিছোঁ মানে বৌ পিছলৈ গৈ সেইখন গাড়ীত গুচি গ'ল ল'ৰা দুটাই মানে আমাৰ এই দুটাই মানে আগত বহিব লিউ আৰু বৌ ল'ৰাটো সেইটোৰ কাৰণে দাদাই চলাই আছে আৰু আমি পিছত ধুনীয়া মুকলি বতাহ খাই একদম ভাত খাইছোঁ আৰু মুকলি বতাহ খাইছোঁ ইমান ধুনীয়া ঠাণ্ডা এচি বন্ধ কৰিছোঁ আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ বতৰটো চাওক ইমান ধুনীয়া একদম আমি শ্বিলং এৰি এতিয়া চেৰাপুঞ্জী পামেই আৰু বেছি দূৰ নাই অকণমান ভিউটো দেখাই দিছোঁ বতৰ চাওক ইমান বৰষুণ আছে চেৰাপুঞ্জী সোমাইছোঁ মানে বৰষুণ থাকিবই আৰু দেই বৰষুণ পৰিলে পৰিৱেশটো বৰষুণ যাক দি দিলে চাওক কুঁৱলী চাওক একদম এইখন দলঙতে কি দলং এইখন দাদা চাওক ভিউ পইণ্ট চাবৰ কাৰণে মানুহ ৰৈ ফটো উঠি আছে একো দেখাই নাপায় পুৰা কুঁৱলী আমি মাকৈ খাম এয়া মানুহজনে মাকৈ আনিব গৈছে গোন্ধটো শুঙি খাব মন গৈছে তাতে নাযাবা ফটো এখন উঠা দেতা ৱা দিদি এইপিনে দেখিয়ে মজা হৈছে মজা মেঘালয় মানে বিউটিফুল দেই সঁচা ইমান ধুনীয়া পৰিৱেশ মাই গড আহি পালোঁ চেৰাপুঞ্জী এতিয়া কেইটা বাজিলে পুৰা 3টা বাজিলে চব 3:05 আৰু এতিয়া গাড়ী পাৰ্কিং কৰি আছে আমি পাই গ'লোঁ ইকো পাৰ্ক চেৰাপুঞ্জী মানে মেইনটো ইকো পাৰ্কে হয় ন সেইটোৰ কাৰণে প্ৰথম ইকো পাৰ্কখন দেখাওঁ আৰু পাৰ্কত সোমোৱাৰ আগতে ইয়াতে টিকট কাটিব লাগিব টিকটৰ দামখিনি মই দেখাই দিছোঁ বাৰু এয়া ডাঙৰৰ 20 টকা বাচ্চাৰ 10 টকা আৰু শ্বুটিং ফিল্ম কৰিলে 1000 টিকট কাটিব লাগিব টিকট কাটি এনেকৈ ভিতৰত সোমাব লাগিব পালোঁ দেই গেট পাছ লৈ সোমাই গ'লোঁ ইকো পাৰ্কত এতিয়া মানুহ বহুত কমিলেইচোন আমাৰ দেৰি হ'ল আহাত ভাবি অকণমান দেখাই দিওঁ গেষ্ট হাউচ ইকো পাৰ্কৰ টয়লেট যাব পাৰে এইপিনে টয়লেট আছে ধুনীয়াকৈ ওপৰত উঠি লৈছোঁ মাই গুড কি ডাঙৰ কুকুৰটো দেখাই নাছিলোঁ অকণমান ইয়াৰ পৰাই পৰিৱেশটো দেখাই দিওঁ তাৰপিছত যাই আছোঁ ওচৰে সেয়া বাংলাদেশ দেখিছেনে সেয়া পানী যে দেখিছে বাংলাদেশ ধুনীয়াকৈ পইণ্টটো চব দেখা পায় যোৱা এবাৰ চুই আহা যোৱা আমাৰ লিও পানী চুব বিৰাট ভাল পায় দে চোৱা মাছ নাই দে তাৰ খালি মাছ থাকে বুলি ভয় লাগে আৰু নাই চোৱা পানী লাৰি দিছোঁ চোৱা দে লাৰা জোলনা দেখিলেই হ'ল আৰু খেলিবই আৰু এতিয়া অকণমান খেলিব দিওঁ তাক পিছফালে তুমি পিছফালে যোৱা পিছফালে ঠেলি দিয়া দিয়া 나의 앞에 있는 네 모습도 눈부시기만 해 세상은 따뜻해 나의 곁에 있는 너로
বাংলাদেশখন চাই হ'বলা 난 늘 행복해 ধুনীয়াকে একদম বাপেক পুতেকে ভিউ চাই যাই আছে আৰু মই ভিডিঅ' কৰি কৰি গৈ আছোঁ কি মজা ভিউ পইণ্ট এয়া বাংলাদেশ দেখিছেনে এয়া ভিউ পইণ্ট এয়া ৰাস্তা মাজেদি বৈ গৈছে বতৰটো ইমান ধুনীয়া ক্লিন কৰিছে চক অলপ ৰাস্তাত বৰষুণ পালোঁ কিন্তু এতিয়া ইমান ধুনীয়া কৰিলে আমাৰ মানে আজি দিনো ভাল ভাগ্যও ভাল বুলি ক'ব লাগিব ধুনীয়া ক্লিন হৈ আছে এতিয়া সকলোখিনি চাবও পাৰিছোঁ ভাল লাগিছে দেই নহ'লে কুঁৱলী পৰি থাকিলে একোৱেই নেদেখি এতিয়া সকলোখিনি দেখা পাইছোঁ খাই বহি আছোঁ আমাৰ হ'ল আইচক্ৰীম খোৱা কিন্তু আমাৰ লেউৰ হোৱাই নাই টিকলিকে খাই থাকে ন আৰু সেইপিনে এই তাত বহিছে আমাৰ লগত অহাকেইটা তাত আইচক্ৰীম খাই আছে চিলিম আইচক্ৰীম আৰু আমি খাইছোঁ বাটি আইচক্ৰীম শ্বিলঙত ফুৰিব আহিব খাব আহিব খোৱাটো খাবই লাগিব কিন্তু বস্তু কিনিব নাহিব কিয় গম পায়নে ডাবলতকৈ ডাবল দাম মানে 10 টকা এটা দিলে 30 টকাত মানে ট্ৰিপল দাম লয় আইচক্ৰীম দেখিছেনে এইটো আইচক্ৰীমতে 40 টকা লৈছে কিন্তু খোৱাটোতো খাবই লাগিব কিনি লাভ নাই ইয়াত তাতকৈ আমাৰ ফেঞ্চি বজাৰত কিনিব মানে গ্ৰেড কিনিব বহুত কমত পাব একেখিনি বস্তুৱে আমাৰ লগত আহিনি অকণমান বজাৰ কৰিলে ইকো পাৰ্কৰ ওচৰতে গাড়ী চকচোন পাৰ্কিং নাইকিয়া হৈ গৈছে একদম কিমান মানুহ গাড়ী দেখিলে গম পায় মানুহ কিমান হৈছে ইকো পাৰ্ক আজিলৈকে বাই বাই দিলোঁ এই বছৰলৈকে আৰু কেতিয়া আহিম নাজানো আৰু আমাৰ ইহঁতকেইটা পূৰা বস্তু হেৰি চাই আছে গুৱাহাটীত জুলাই মাহত আৰু ইয়াতে চল কিনি আছে চব খাব গুৱাহাটীত উলিব 1 বছৰ আগত কিনি থ'ব 1 বছৰ নহয় 6 মাহ কমত মানে এইকেইখনে হৈছে নেকি ন 150 টকা হিচাপে ঠিক আছে বাকী চব দাম বাপৰ বেগ এটা দাম 500 টকা সেয়া ওলমাই থৈছে 500 হৈ আছে ভিতৰত পাৰ্কিং নাই মানুহবিলাকে বাহিৰত পাৰ্কিং কৰি থৈ দিছে ইকো পাৰ্কৰ বাহিৰত এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আমি এইখিনিয়ে আগৰ পৰাই চাম 7 চিষ্টাৰ পাৰ্কৰ পৰা আহি এতিয়া 7 চিষ্টাৰ চাবৰ কাৰণে আহি গ'লোঁ এইপিনে কৰি ইমান জুমে নহয় মোৰ 7 চিষ্টাৰৰ ৰাস্তাটো ইটো পাৰে ইমান ধুনীয়া একদম কুল পানী বৈ আছে মজা লাগিছে দেই মই একদম বহিয়ে গ'লোঁ মানুহটো প্ৰথমবাৰ মোক এনেকৈ ভিডিঅ' বনাই দিছে দেই সঁচাকৈ মোৰ মানুহজন বহুত ভাল হৈছে আজি দিনটোলৈ ফুৰা চকা হৈ গ'ল আহি পালোঁ হোটেল এইপিনে পাৰ্কিং আৰু বেছি ৰুম নাই 6টা ৰুমৰে হয় হোটেলখন বহুত ধুনীয়া হয় এনেকৈ ভিতৰত সোমাই যোৱা আৰু ৰুমকেইটা চিংগুলকৈ ল'লেও ল'ব পাৰি ডবলকৈ ল'ব পাৰি কিন্তু খোৱা বোৱা মই ইয়াতে থকা বুলি ভাবিছিলোঁ কিন্তু খোৱা বোৱা ইয়াতে ব্যৱস্থা নাই নিজে বনাই খাব লাগিলেও বাহিৰত নিজে গেছ চেছো লৈ আহিব লাগিব ইহঁতৰ মানে সেইটো ব্যৱস্থা নাই কিন্তু উপায় নাই ৰুমকেইটা ভালে লাগিছে এতিয়া সোমাই কিনে অকণমান দেখাই দিওঁ অঁ ভালে লাগিছেচোন ৰুমকেইটা ধুনীয়া গ্লাছ এখনো আছে ইয়াতে ৰুমকেইটাৰ যিহেতু অনলাইন বুকিং আছিলে ইয়াতে এতিয়া প্ৰচেছখিনি কৰি আছে মানুহকেইটাই মানে আধাৰ কাৰ্ড চাধাৰ কিবা কিবি লাগে নহয় এইবিলাক কৰি আছে আৰু ৰুম আহি পালোঁ মানে চেৰাপুঞ্জী আহিলে কিমান কি খৰচা হয় হোটেল ভাড়া কি বহুতে বহুত বেছি বুলি ভাবে হয় বেছি বুলি ভাবে চ' মনত আশা সপোন থাকিলেও আহিব নোৱাৰে তো আমিতো শ্বিলং বহুতবাৰ আহিছোঁৱে চ' শ্বিলঙৰখিনিও দি দিম আৰু আমি এতিয়া চেৰাপুঞ্জীত আছোঁ চেৰাপুঞ্জীত আহিলেও কিমান কি খৰচ হয় সকলোখিনি জনাম একদম কম খৰচতে আহিব পাৰি একো হেৰি নহয় মানে বহুত বেছি পইচা লাগিব বুলি বহুতে নাহে থৈ দে বেটা বহুতে নাহে কিন্তু একদম নহয় কম খৰচতে ধুনীয়াকৈ ফেমিলি এটা এনজয় কৰি যাব পাৰি আৰু কাৰণ চবৰে আহিব মন থাকে নহয় চ' এইটোৰ কাৰণে মই গোটেইখিনি জনাব বিচাৰিম এতিয়া আমি আহি পালোঁ হোটেল ফ্ৰেছ হৈ লওক তাৰপিছত আমি এটাকৈ ফ্ৰেছ হ'ম নলিও অঁ হ'ব দিয়া মানে দাদাৰ ল'ৰাটো আছে যে তাৰ লগত খেলিব যাব সিহঁতেও ফ্ৰেছ হৈ লওক আমিও ফ্ৰেছ হৈ লওঁ তাৰপিছত ধুনীয়াকৈ কিন্তু আমাৰ ঘৰৰ পৰা অনা চাহ শেষে হোৱা নাই দেখিছে আমি এতিয়া ঘৰৰ পৰা অনা চাই শেষ হোৱা নাই এতিয়া পৰ্ব চলি আছে কিন্তু আমাৰ লগত অহাখিনিয়ে মানে ইকো পাৰ্কৰ ওচৰতে ৰুম পালে সিহঁতে তাতে থাকিলে আমাৰ ইয়াতে হ'ল অকণ দূৰ হ'ল কিন্তু এতিয়া ৰাতি আকৌ যাম একেলগে খানা পিনা কৰিবৰ কাৰণে চ' এতিয়া আমি চাহখিনি খাই লওঁ লিও বৰ ভাল পাইছে দে দাদাক এটাক লগ পাইছে যে
দুটাই পুৰা খেলি আছে এনেকৈ অলপমান টাইম পাছ হৈছে সিহঁত দুটাৰ 4 বছৰ পিছত আহিছোঁ 4 বছৰ নহয় 4.5 বছৰমান হ'ল চেৰাপুঞ্জী নাহা আৰু শ্বিলংটো আহি থকা হৈছে আৰু বছৰত 2-3 হয়ে আমি শ্বিলঙৰ নাচপতি খাই আছোঁ দেই এতিয়া গোটেইকেইটা বহি কিনে মোৰতো ড্ৰোন নাই মই এনেকৈ লৈছোঁ দেই দেখা পাইছে না আপোনালোকে কি চব যোগাৰ লৈ আহিছে ঘৰৰ পৰা বা ভালে কৰিছে দাদাকেইজন নগাঁৱৰ পৰা পুৰা বস্তু লৈ আহি মিউজিক আনি ধুনীয়াকৈ গান শুনি বনাই আছে তাৰে মাংস অকণ আমাকো দিব বিচাৰিলে আমি বোলো নলওঁ কাৰণ আমি অলৰেডি আনিলোৱে আগতে গম পালে মিলিজুলি খাবই পাৰিলোঁ হয় কিন্তু আমাতকৈ বহুত পিছত আহিলে দাদাহঁত ভালে লাগিলে আৰু গান শুনি পুৰা মই অকণমান মিউট কৰি দিলোঁ যিহেতু গান বাজি আছে এয়া আমাৰ ৰাতিৰ ডিনাৰ গোটেইবিলাক খাবৰ কাৰণে ৰেডি আমাৰ আইটেমবিলাক খোলক আকৌ মই দেখাই দিওঁ এয়া আমাক দাদাহঁতে দিয়া মাংস দে বাহিৰত বনাই কিবা আনিছে আমাৰো ধুনীয়াকৈ ভাত পানী খাই ফ্ৰেছ হৈ বহুত বেছি ভাল লাগিলে একদম ভাত তাত ধুনীয়াকৈ খালোঁ তো আজি গুড নাইট আৰু প্ৰথমটো চেৰাপুঞ্জীৰ ভিডিঅ' দি দিলোঁ আৰু নেক্সট ভিডিঅ' আহি আছে তো চাব ভিডিঅ'টো বহুত ভাল পাব আৰু আজিলৈ বাই বাই গুড নাইট নে কিলো চেৰাপুঞ্জী প্ৰথম দিনা ভিডিঅ'ৰ পৰা বাই বাই দিলোঁ ন কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ ন চেৰাপুঞ্জীৰ পৰা ধুনীয়া ভিউ পইণ্ট ধুনীয়া কিবা কিবি দেখাব বিচাৰিম এনেই চেৰাপুঞ্জী মানে যি হেৰি কি কয় দেউতা ইকো পাৰ্কে হয় সেইটো নহয় বহুত কিবা কিবি আছে চাবলৈ কালি চাম আমি দেখাম ভিডিঅ'ত চাব ভিডিঅ'টো আজি বাই বাই নেক্সট ভিডিঅ' বহুত ইণ্টাৰেষ্টেড হৈ আহি আছে ছেকেণ্ড পাৰ্ট